হে গাইজ গুড মৰ্ণিং। মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে ৰাতিপুৱাই মেগী দি মোৰ দিনটোৰ আৰম্ভণি কৰিছোঁ। যিহেতু মেগী বহুত বেছি পৰিমাণে মই খাই ভাল পাওঁ। আৰু ইফালে মোৰ বহুত বেছি কাম পৰি আছে আজিৰ দিনটোত। এয়া দেখিছেনে কাপোৰবোৰ বিচনাত কেনেদৰে পেলাই থৈছোঁ, চিলাবলগীয়া আছে। আৰু মই এইফালে চিলোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে কাপোৰ চিলাই হৈ যোৱাৰ পাছতে হাতত চিপছ লৈ ওলাই আহিছোঁ পথাৰলৈ বুলি। আৰু এইফালে মোৰ লগত আছে বা দুজনী, আৰু আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি পথাৰলৈ বুলি, যিহেতু পথাৰখন বহুত বেছি দূৰত হয়। আৰু দেখিছেনে আমাৰ এইফালে প্ৰায় খেতিবোৰ শেষেই হ'বলৈ হ'ল, নাই বেছি, সকলোফালে সেউজীয়া হৈ গ'ল। আৰু আমিও গৈ আছোঁ আজি খেতি উঠাবলৈ বুলি। এয়া আৰু যিহেতু বহুত বেছি পৰিমাণে দিনৰ ৰ'দ দিয়ে, সেয়েহে আমি গধূলি 4 বজাত আহিছোঁ ৰুবলৈ বুলি। কাৰণ এইটো সময়ত বেছি ৰ'দটো গাত নালাগে, ভাল লাগে এইটো সময়টোৱে। আৰু আহি আমি পূৰা গোটেই তিনিওজনীয়ে ৰোৱাটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে আমাৰ ৰুইও শেষ হৈ গ'ল। আৰু ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি আকৌ ঘৰৰ কামত ব্যস্ত হৈ গ'লোঁ। এইফালে মোৰ কুকুৰা পোৱালিখিনিক দানা পানী খাবলৈ দিলোঁ, আৰু সিহঁতক দি মেলি ময়ো কামৰ পৰা আজৰি হৈ ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলোঁ দেই।